এইগৰাকীয়ে গৰিমা শইকীয়া গাৰ্গ, যিগৰাকীয়ে নিজৰ স্বামী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ পাছতো তেওঁৰ লগত যোৱা কেইজনক, তেওঁৰ লগত থকা কেইজনক সন্দেহ কৰা নাছিল। বিশেষকৈ জুবিনদাৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাক বৌৱে ইমানেই বিশ্বাস কৰিছিল যে জুবিনদাৰ মৃত্যুৰ পাছত যেতিয়া অসমবাসীয়ে সিদ্ধাৰ্থক দুখিছিল, তেতিয়া গৰিমা বৌৱে সিদ্ধাৰ্থৰ ফালে থিয় হৈ তেওঁক দুখ নিদিবৰ কাৰণে ফেচবুকত লাইভ আহি কৈছিল। কাৰণ তেওঁ বিশ্বাস কৰিছিল যে সমগ্ৰ অসমবাসীয়ে ক'লেও জুবিনদাক কোনেও হত্যা কৰিব নোৱাৰে। জুবিনদাৰ হত্যাকাৰীৰ লগত গৰিমা বৌ কিবা সম্পৰ্ক আছে নেকি? এতিয়া গম পালে গৰিমা বৌ সিদ্ধাৰ্থ শৰ্মা বা চেমকানক কিয়ৰ কাৰণে লৈ যাব লাগে ছিংগাপুৰত, কি এটা দায়িত্ব লৈছিলে গৰিমা বৌৱে ক'লাক। আৰু এজন চিষ্টাৰে কৈছে এইটো সম্পৰ্ক কি আছে, মানে গৰিমা বৌৱে জুবিনক যে ছিংগাপুৰলৈ নিছিলে একো কেয়াৰ কৰা নাছিলে বা পানীত সোমাব, এনেকুৱা এটা অসমৰ ডাঙৰ শিল্পীক এনেকুৱা এটা দায়িত্ব লোৱা নাছিলে। আৰু এনেকৈ মৃত্যু কৰিলে চেমকানু মহন্ত বা সিদ্ধাৰ্থ শৰ্মা, শিখৰজ্যোতি গোস্বামী সেইসকলে এতিয়া অলৰেডি গ্ৰেপ্তাৰ হ'ব। আমাক ন্যায় লাগিব, জুবিনদাৰ কাৰণে আমি ন্যায় খুজি আছোঁ বা ন্যায় পাবই লাগিব। আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পূজা চাবলৈ দিছে নেকি, এই দুদিনটো মানে সময় দিছে চেমকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মালৈ, মানে 2-3 দিন পূজা চাবলৈ গেপ কৰি থৈছে, মানে ন্যায় বিচৰা নাই। এতিয়া পূজা শেষ হোৱাৰ লগে লগে বা 6 তাৰিখ অহাৰ লগে লগে চেমকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা অসমলৈ আহি ৰাইজৰ আগত মেল হ'ব লাগিব বা ন্যায় লাগিব। আমি আপোনালোকে ভিডিঅ'টো চাই ল'বা, গৰিমা বৌ আৰু এজন চিষ্টাৰে কি কথা ক'লে আপোনালোকে চাই ল'ব। সিদ্ধাৰ্থ শৰ্মালৈ বা চেমকানুলৈ এটা ভৰসা কৰিছিলে, মানে গৰিমা বৌৱে এটা ভৰসা ৰাখিছিলে যে জুবিন দাক কেয়াৰ কৰিব, ছিংগাপুৰলৈ নি ভালে ভালে ঘৰলৈ আনিব, কিন্তু নহ'লে। এতিয়া গৰিমা বৌৱে কি ক'লে, গৰিমা বৌৰ লগতে এজন চিষ্টাৰে কি কথা ক'লে গৰিমা বৌৰ বাবে আপোনালোকে ভিডিঅ'টো চাই ল'ব। আৰু জুবিনদাৰ কাৰণে ভিডিঅ'টো লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু কমেণ্ট এটা জনাব আৰু না, কমেণ্টত জনাই দিব। তো প্ৰথমবাৰ মোৰ চেনেলত স্বাগতম জনালোঁ। ভিডিঅ'টো কেনেকুৱা লাগে বা আমাক ন্যায় লাগিব আপোনালোকে কমেণ্টত জনাই দিব। এতিয়া চাওঁ বাৰু আমি এই চিষ্টাৰে কি কথা ক'লে ক'লা। এইগৰাকীয়ে গৰিমা শইকীয়া গাৰ্গ, যিগৰাকীয়ে নিজৰ স্বামী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ পাছতো তেওঁৰ লগত যোৱা কেইজনক, তেওঁৰ লগত থকা কেইজনক সন্দেহ কৰা নাছিল। বিশেষকৈ জুবিনদাৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাক বৌৱে ইমানেই বিশ্বাস কৰিছিল যে জুবিনদাৰ মৃত্যুৰ পাছত যেতিয়া অসমবাসীয়ে সিদ্ধাৰ্থক দুখিছিল, তেতিয়া গৰিমা বৌৱে সিদ্ধাৰ্থৰ ফালে থিয় হৈ তেওঁক দুখ নিদিবৰ কাৰণে ফেচবুকত লাইভ আহি কৈছিল। কাৰণ তেওঁ বিশ্বাস কৰিছিল যে সমগ্ৰ অসমবাসীয়ে ক'লেও জুবিনদাক কোনেও হত্যা কৰিব নোৱাৰে, তাতে সিদ্ধাৰ্থ থাকোঁতে। সেয়েহে তেওঁ মানুহজনৰ চিজাৰ এটেক আহিলে বুলিয়েই চাগে বিশ্বাস কৰি লৈছিল, যিহেতু আগতেও তেওঁৰ এইটো হৈছিল। সেয়েহে অসমবাসীয়ে সিদ্ধাৰ্থৰ বিৰোধিতা কৰোঁতেও গৰিমা বৌৱে কাৰো কথা শুনা নাছিল, হয়তো পৰিয়ালেও, যাৰ কাৰণে কোনেও একো মাত মতা নাছিল। কাৰণ ইমান বছৰে জুবিনদাৰ ঘৰত সিদ্ধাৰ্থ নিজৰ পৰিয়ালৰ মানুহৰ দৰে আছিল। আৰু জুবিনদা বা জুবিনদাৰ পৰিয়ালে তেওঁক ইমানেই বিশ্বাস কৰিছিল আৰু জুবিনদায়ো তেওঁক ইমানেই মৰম কৰিছিল যে তেওঁ বোলে সিদ্ধাৰ্থৰ গাত টোপ এটাও কৰিবলৈ দিয়া নাছিল। গতিকে একো প্ৰমাণ নোহোৱাকৈ সিদ্ধাৰ্থৰ গাত তেওঁৰ পৰিয়ালে বাৰু কেনেকৈ দুখ দিব? তদুপৰি জুবিনদাৰ পৰিয়ালত কোনো অশিক্ষিত বা অজ্ঞানী মানুহ নাছিল যে জুবিনদাৰ মৃত্যু হ'ল বুলিয়েই জুবিনদাৰ লগত যোৱা ব্যক্তি কেইজনক দুখ দিব, একো নজনাকৈয়ে দুখ দিব। শেহতীয়াকৈ গৰিমা শইকীয়া গাৰ্গে কৈছে যে তেওঁলোকে জুবিনদাৰ মৃত্যুৰ 7-8 দিনৰ পাছতহে যিবিলাক ভিডিঅ' ক্লিপ ফেচবুকতে হওক বা ছ'চিয়েল মিডিয়াতে হওক ভাইৰেল হৈ আছিল, সেই ক্লিপসমূহ তেওঁলোকে 7-8 দিনৰ পাছতহে দেখা পাইছে। আৰু সেইবিলাক দেখাৰ লগে লগে তেওঁলোকে থানাত এজাহাৰ দিছে। গৰিমা শইকীয়া গাৰ্গে পৰিয়ালৰ হৈ থানাত এজাহাৰ দিছে। কিন্তু সেই এজাহাৰখন দিয়াত পলম হোৱাৰ বাবেই জুবিনদাৰ মৃত্যুৰ 2 দিন নহওঁতে একাংশই চিঞৰিবলৈ লাগি গ'ল যে গৰিমা শইকীয়া গাৰ্গে বাকী কেইজনৰ লগত লগ হৈ জুবিনদাক হয়তো হত্যা কৰিছে। এয়া চাগে এটা প্ৰি প্লেন, গৰিমা শইকীয়া গাৰ্গো ইয়াত মিলি আছে। আৰু এইটো এটা প্ৰি প্লেনিং আছিলে বাবে গৰিমা শইকীয়া গাৰ্গে ছিংগাপুৰলৈ জুবিনদাৰ লগত নগ'ল। ৱাহ, কি সুন্দৰ! ধন্য এই সমাজ, ধন্য জুবিনৰ ফেক অনুৰাগী বুলিয়ে কৈছো, কিয়নো জুবিনদাৰ মৃত্যুৰ 2 দিন পাছতে, 2 দিন নহওঁতে একো কথা ভালকৈ নজনাকৈ
জুবিনদাৰ মৰমৰ পত্নীক আঙুলি টোৱা কেইটা কোনো পধ্যেই জুবিনদাৰ সঁচা অনুৰাগী হ'ব নোৱাৰে। মামাই কোৱাৰ দৰে তেওঁলোক কেতিয়াও অসমীয়া সংস্কৃতিৰ মানুহ হ'ব নোৱাৰে। জুবিন গাৰ্গৰ পৰিয়ালৰ এজাহাৰ দিবলৈ 9 দিন সময় লাগিল, কিয়নো তেওঁলোকে কাকো সন্দেহ কৰা নাছিল। আৰু এই 9 দিন তেওঁলোকে 9 দিন বুলি নহয়, বৰ্তমানে তেওঁলোকে ইমানেই ব্যস্ত আছে যে হয়তো তেওঁলোকে ফেচবুক, হোৱাটছএপ চাবলৈ আপোনাৰ মোৰ দৰে সময় পোৱা নাই। তেওঁলোকে তেওঁলোকৰ ঘৰলৈ অহা মানুহবোৰক লৈ ব্যস্ত হৈ আছে। তেওঁলোকৰ ঘৰত ইমানেই ভিৰ, আপোনালোকে নিশ্চয় দেখিছে বা গৈছে, বহুতে দেখি শুনি নিশ্চয় বুজিছে তেওঁলোকৰ অৱস্থা কেনেকুৱা। গতিকে তেওঁলোকৰ অলপ সময় লাগিল আৰু কৈছে যে 7-8 দিনৰ পাছতহে তেওঁলোকে সেই ভিডিঅ'বিলাক দেখিছে আৰু লগে লগে তেওঁলোকে এজাহাৰ দিছে। আৰু ইয়াৰ পাছতো 7-8 দিন যে লাগিল বুলি কোৱা এই মূৰ্খ মূৰত ঘিউ নথকা সকলক মই আকৌ কৈছো, তেওঁলোকে আপোনাৰ মোৰ দৰে হোৱাটছএপ, ফেচবুক চাই থাকিবলৈ সময় পোৱা নাই। তেওঁলোকে সেই অৱস্থাত নাই। আপুনি যিমান কষ্ট পাইছে তাতকৈ 10 গুণ বেছি কষ্ট জুবিনদাৰ পৰিয়ালে পাইছে। আপুনিতো এতিয়া মাছে মাংসই ভাত খাই ধুনীয়াকৈ শুই গৈছে, কিন্তু জুবিনদাৰ পৰিয়ালে চাই আহিবগৈ এবাৰ তেওঁলোকৰ কি অৱস্থা হৈছে। তাৰ পাছত আহি আবুল তাবুল বকিব, ঘৰতে বহি বহি এনে পাগলৰ দৰে প্ৰলাপ বকি নাথাকিব। আৰু এসোপাইতো গৰিমাই জুবিনদাক আনিবলৈ যাওঁতে, এয়াৰপৰ্টৰ পৰা জুবিনদাক আনিবলৈ যাওঁতে গৰিমাই কি পিন্ধি গৈছে, কি মিলাই গৈছে, সেইবিলাকক লৈ সমালোচনা কৰিবলৈ লাগি গ'ল। মোৰ মতেতো গৰিমা শইকীয়া গাৰ্গে তেওঁলোকৰ বিয়াৰ কাপোৰ সাজ পিন্ধি সাজি কাচি যাব লাগিছিল তেওঁৰ মানুহজনক শেষবাৰৰ বাবে আদৰি আনিবলৈ, কিয়নো তেওঁ আৰু মানুহজনক কেতিয়াও নাপায়। শেষবাৰৰ বাবে সেই আদৰি আনিবলৈ গৈছিল। তাতে বোলে জুবিনদাই গৰিমা বৌক ধুনীয়াকৈ সাজি কাচি থাকিলেহে ভাল পায় বাবেই 30টা বছৰে তেওঁলোকে একেলগে আছিল। ঠিক আপোনালোকৰ মানসিকতা। জীৱনটোত চাগে অকল খাবলৈহে জীয়াই আছে। অলপ জ্ঞানী হ'বলৈ শিকক। আপোনালোকে ইমান নেৰ' মাইণ্ড লৈ জীয়াই আছে চাগে। আজি অসমখন দিনক দিনে ধ্বংস হৈ গৈ আছে, একো উন্নতি হোৱা নাই। অকল চৰকাৰক দুখ দিলেই নহ'ব। বাকী যিয়েই নহওক, জুবিনদাৰ পৰিয়ালৰ প্ৰতি মোৰ প্ৰথমৰ পৰাই বিশ্বাস আছিল আৰু বেলেগৰ আগতো এইবোৰ কথাই কৈ আহিছিলোঁ। সামাজিক মাধ্যমতো, ফেচবুকতো মই লিখিছিলোঁ। শেষৰ ফাললৈ যেতিয়া 90% মানুহে গৰিমা বৌক সন্দেহ কৰিবলৈ লৈছিল, তেতিয়াও কিন্তু মই তেওঁক তিল মানুহ সন্দেহ কৰা নাছিলোঁ। তেতিয়াও মই তেওঁৰ পক্ষত মাত মাতি আহিছিলোঁ। বিভিন্নজনক কমেণ্টৰ ৰিপ্লাইও কৰিছিলোঁ। কিছুমানেতো ফেচবুকত বেয়াকৈ লিখি শেষত গৰিমা বৌয়ে যেতিয়া এজাহাৰখন দিলে তেতিয়া আকৌ ডিলিট কৰি দিয়া মানুহো মই দেখিলোঁ। মানসিকতা সলনি কৰক। জুবিনদাৰ দেশৰ মানুহ কিন্তু এনেকুৱা হ'লে নহ'ব। সকলো ভালে থাকক। এতিয়া তোমালোকে ভিডিঅ'টো দেখিলা, সকলো কোৱা আছে বা আমাক ন্যায় লাগিব, আমাক ন্যায় নাপালে নেপালৰ দৰে অসমো হ'ব, ঠিক তেনেদৰে কথা কোৱা আছে। আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এনেকুৱা এটা কোৱা আছিল, মানে হেমন্ত মামাই মানে ক'লে, লাইফত আহি ক'লে যে নেপালত এনেকুৱা এটা যুদ্ধ হৈছিল, অসমত এনেকুৱা হোৱা কোনো কাৰণ নাই বা কোনো আকৰ্ষণ এনেকুৱা হ'ব নোৱাৰিব, এনেকুৱা এটা কোৱা আছে লাইভ ভিডিঅ'ত। আপোনালোকে যদি চাইছে বাৰু, আৰু যদি চোৱা নাই মোৰ ভিডিঅ'তে পাবা, চেনেলত পাবা। মই অলৰেডি ভিডিঅ'ত এটা দিয়া আছে, আপোনালোকে চাই ল'ব। চাওঁ বাৰু 6 তাৰিখলৈ চেমকানু মহন্ত অসমলৈ আহিবনে নাই বা আমি ন্যায় পামনে নাই আমি চাই ল'ম। এই 2 দিনত বা পূজা কিবা মেলা খাবলৈ চেমকানু মহন্তক বা সিদ্ধাৰ্থ শৰ্মাক ফ্ৰী টাইম দিয়া হ'ল। পূজা ভাঙাৰ লগে লগে বা 6 তাৰিখ অহাৰ লগে লগে চেমকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মালৈ শুদ্ধ কথা সিহঁতৰ মুখৰ পৰা আমি ৰাইজসকলে শুনিব বিচাৰোঁ আৰু। ঠিক আছে, এতিয়া ভিডিঅ'টো ৰাখিলোঁ। আপোনালোকে কমেণ্ট এটা জনাই দিব, জুবিনদাৰ কাৰণে এটা ভাল এটা কমেণ্ট লিখি দিব। থেংক ইউ ছ' মাছ। নেক্সট আপডেটত লগ পাম। বাই।